কেব অৰ্থাৎ সিটিজেনশিপ এমেন্ডমেন্ট বিল কিনো এই বিলখন বা কিনো এই বিধায়কখন হয়তো এই কথা আপোনালোক সকলোৱে থুলমূলকৈ হ'লেও কিছু আভাস পাইছে আৰু অসমৰ এজন ইউটিউবাৰ ডিম্পু বৰুৱাই বহুত ভালদৰে বুজাই দিছে যে এই কেবখন কি কিন্তু ডিম্পু বৰুৱাৰ পৰা কিছু আমি পৃথকে আলোচনা কৰিম বা হয়তো তেওঁ কিছুমান এনেকুৱা আইনী কথা কোৱা নাছিলে যোনসমূহ এই কেবখনৰ লগত জড়িত আজি আমি সেই কথাসমূহ আলোচনা কৰিম তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেবৰ সম্পৰ্কে আপোনালোকৰ ধাৰণা কি আপোনালোকে জনাব আৰু তাৰ আগতে মই কৈছোঁ যে মই কোনো সপক্ষে বা বিপক্ষে মই নহয় মই যোনসমূহ আইনী কথা মই সেই আইনী কথাসমূহে মই কৰিবলৈ ওলাইছোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আফগানিস্তান আৰু বাংলাদেশত যোনসকল প্ৰাণপীড়িত হিন্দু খ্ৰীষ্টিয়ান জৈন পাৰ্চী আৰু বৌদ্ধ ধৰ্মৰ যোনসকল মানুহ আছে সেই মানুহসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰা হ'ব বা ভাৰতত চিটিজেনশ্বিপ দিয়া হ'ব কিন্তু কোনসকল মানুহক সেই মানুহসকল হৈছে 2014 চনৰ 31 ডিচেম্বৰ আগত যোনসকল মানুহ ভাৰতলৈ আহিছিলে সেই মানুহসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব কিন্তু দেখা যায় যে এই বিলখনত মুছলিম সম্প্ৰদায়ৰ মানুহসকলক বা মুছলিম ধৰ্মীয় মানুহসকলক এক্সক্লুড কৰা হৈছে কিন্তু আমাৰ ভাৰতৰ সংবিধানত কোৱা হৈছে যে আমাৰ ভাৰতবৰ্ষখন এখন সেকুলাৰ বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বাৰু যি কি নহওক কিন্তু হিন্দুনো কোন আমি হিন্দু বুলি কাক কওঁ একৰ্ডিং টু হিন্দু ল যোনসকল মানুহ কনভাৰ্ট হৈ হিন্দুলৈ আহিছে হিন্দু ধৰ্ম লৈছে তেন বৌদ্ধ জৈন ধৰ্মৰ মানুহখিনি হিন্দু ধৰ্মৰ ভিতৰত পৰে আৰু যি কি নহওক কেইদিনমানৰ আগতে কোৱা হৈছিলে যে যোনসকল ইলিগেল মাইগ্ৰেশ্যন বা যোনসকল অবৈধ প্ৰব্ৰজন ভাৰতলৈ আহিছিলে বিশেষকৈ বাংলাদেশৰ পৰা যাক আমি বাংলাদেশী বুলি কওঁ সেই ইলিগেল মাইগ্ৰেশ্যন ভাৰতৰ পৰা খেদি পঠিওৱা হ'ব কিন্তু কি হ'ল সেই কথা আমি কোনো গম নাপাওঁ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল এখন এমেণ্ডমেণ্ট অৰ্থাৎ সংশোধনী বিধায়ক তেনেহ'লে এইখন কিহৰ সংশোধন এইখন হৈছে চিটিজেনশ্বিপ এক্ট 1955ৰ সংশোধন আৰু ইয়াক কিছু সংশোধন কৰা হৈছে কিন্তু সংশোধন কৰোঁতে সেই পুৰণি এক্টখনৰ যোনখন চিটিজেনশ্বিপ এক্ট 1955 তাৰ কিছু ভায়োলেশ্যন হৈছে কিন্তু কি ভায়োলেশ্যন হৈছে সেইখিনি আমি আগধৰি জানি লওঁ আহক আৰু সেইখনৰ যোনখন পুৰণি চিটিজেনশ্বিপ এক্ট 1955 সেইখনৰ মতে ভাৰততনো নাগৰিকত্ব কেনেকৈ পাব পাৰি 5টা ৱে আছিলে আৰু সেই ৱেকেইটা কি সেইকেইটাও আমি আলোচনা কৰিম তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট আছিলে চিটিজেনশ্বিপ বাই নেচাৰেলাইজেশ্যন সেই দফাটো নতুন বিলখনে অৰ্থাৎ যোনখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল সেইখনে ভংগ কৰিছে তেনেহ'লে সেই কথাটো আমি প্ৰথমতে আলোচনা কৰি লওঁ এইখন হৈছে কনষ্টিটিউশ্যনেল ল অফ ইণ্ডিয়া এইখন আৰু ইয়াত চিটিজেনশ্বিপ কেনেকৈ পাব পাৰি সকলো কথা ইয়াত লিখা আছে আমাৰ ভাৰতত 5 প্ৰকাৰৰ চিটিজেনশ্বিপ পাব পাৰি সেইকেইটা হৈছে বাই বাৰ্থ বাই ডিচেণ্ট বাই ৰেজিষ্ট্ৰেশ্যন বাই নেচাৰেলাইজেশ্যন এণ্ড ইনকৰ্পৰেশ্যন অফ টেৰিটৰী কিন্তু বাকীখিনি বাদ দি ইয়াৰ এটা স্পেচিয়েল কথা আছে যোনটো আমি চিটিজেনশ্বিপ বাই নেচাৰেলাইজেশ্যনত আমি দেখা পাওঁ কিন্তু এইটো কি নেচাৰেলাইজেশ্যন চিটিজেনশ্বিপ কি আমি চিটিজেনশ্বিপ নেচাৰেলাইজেশ্যন মতে কেনেকৈ আমি এপ্লাই কৰিব পাৰোঁ চিটিজেনশ্বিপ বাই নেচাৰেলাইজেশ্যন ছেকশ্যন 6 ইয়াত আছে আপোনালোকে চাব পাৰিব মই ফটো দেখুৱাই দিম ইয়াৰ ফটো মাৰি মই আপোনালোকক দেখুৱাই দিম ইয়াত লিখা আছে where an application is made by prescribed manner by any person of full age and capacity not being an illegal migration চাওক ইয়াত সম্পূৰ্ণ ধুনীয়াকৈ ইয়াত লিখা আছে not being an illegal migration অৰ্থাৎ এই মাইগ্ৰেশ্যন বা সেই প্ৰব্ৰজন অবৈধভাৱে হ'ব নহ'ব বা সেই মানুহজন যোনজনে ভাৰতত নেচাৰেলাইজেশ্যন প্ৰচেছত চিটিজেনশ্বিপ এপ্লিকেশ্যন কৰিব চিটিজেনশ্বিপৰ বাবে সেই মানুহজন ইলিগেলি ভাৰতলৈ আহিব নহ'ব আৰু সেই চিটিজেনশ্বিপ বাই নেচাৰেলাইজেশ্যনৰ এটা ভাগত ধুনীয়াকৈ কোৱা হৈছে আৰু কি কোৱা হৈছে মই সেইটো আপোনালোকক এই কিতাপখনৰ পৰা ফটো মাৰি মই দেখুৱাই দিম আৰু সেইটো হৈছে that during the 14 years immediately preceding the said period of 12 months he has either resided in India or been in the service of a government in India or partly the one and partly the other for period of amounting the aggregate not less than 11 years অৰ্থাৎ যোনজনে চিটিজেনশ্বিপ বাই নেচাৰেলাইজেশ্যন প্ৰচেছত ভাৰতত চিটিজেনশ্বিপ এপ্লিকেশ্যন কৰিব সেই মানুহজন যোন সময়ত তেওঁ চিটিজেনশ্বিপৰ বাবে এপ্লিকেশ্যন কৰিব সেই তাৰ প্ৰিভিয়াছ অৰ্থাৎ তাৰ পিছৰ যোন 12 মাহ বা এবছৰ আছিলে সেই এবছৰ তেওঁ
কণ্টিনিউৱাছ ভাৰতত থাকিব লাগিব আৰু তাৰ আগৰ তেওঁ 14 বছৰৰ ভিতৰত 11 বছৰ ভাৰতত থকা হ'ব লাগিব, তেতিয়াহে তেওঁ চিটিজেনশ্বিপৰ বাবে এপ্লিকেশ্যন কৰিব পাৰে। কিন্তু যদি এতিয়া এই কেবখন আহে বা এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন আহে, তেনেহ'লে সেই প্ৰচেছটো সম্পূৰ্ণ আঁতৰি 6 বছৰলৈ আহিব। তেনেহ'লে ভাবক, ইমান সোনকালে এজন ইলিগেলি অহা বা লিগেলি হ'লেও বা ইলিগেলি অহা এজন প্ৰব্ৰজনকাৰীয়ে ভাৰতত এই কেবখন অহাৰ পাছত চিটিজেনশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত এই পুৰণা বিধেয়কখনক বা পুৰণা আইনখনক, বিধেয়ক নহয় পুৰণা আইনখনক এই নতুন বিলখনে চেলেঞ্জ কৰিছে। আৰু এই আইনখনে অসমৰ আন এখন চুক্তিপত্ৰ ভংগ কৰিছে, যাক আমি জানো আছাম একৰ্ড 1985 বা অসম চুক্তি 1985 চনৰ। আৰু কেনেকৈ ভংগ কৰিছে তাৰ কথা মই কৈছোঁ যে এই যোনখন অসম চুক্তি চাইন কৰা হৈছিলে, এই চুক্তিখনত লিখা আছিল যে যোনসকল শৰণাৰ্থী ভাৰতলৈ বা তথা অসমলৈ আহিছে, সেই মানুহসকলক অসমৰ নাগৰিকত্ব দিয়া হ'ব। কিন্তু কোনসকল মানুহক? যোনসকল মানুহ 1971 চনৰ 25 মাৰ্চৰ আগত আহিছিলে, অৰ্থাৎ 1971ৰ 25 মাৰ্চৰ আগত যোনসকল মানুহ আহিছিলে, সেইসকল মানুহে অসম তথা ভাৰতৰ নাগৰিকত্ব পাব। কিন্তু যেতিয়া এই কেব তথা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন আহিব, এই সম্পূৰ্ণ কথাটো ভংগ কৰিব, অৰ্থাৎ এই চুক্তিপত্ৰখনৰ কোনো মৰ্যাদা নোহোৱা কৰিব। এতিয়ালৈকে আইনমতে যোনসকল মানুহ বা যোনসকল মানুহ অসম তথা ভাৰতলৈ আহে লিগেলি, অৰ্থাৎ ভিজা পাছপৰ্ট আদি ডকুমেণ্টসমূহ লৈ অসমলৈ আহে, কিন্তু যদি সেই মানুহসকলৰ সেই পাছপৰ্ট বা সেই ডকুমেণ্টছসমূহৰ ম্যাদ উকলি যায়, তেনেহ'লে তেওঁলোকক ভাৰতৰ পৰা পঠাই দিয়া হয় বা তেওঁলোকক কাৰাদণ্ড দিয়া হয়, একৰ্ডিং টু ফৰেনাৰ্ছ এক্ট 1944 এণ্ড পাছপৰ্ট এক্ট 1920। কিন্তু যদি কেব আহে, ইয়াৰ সম্পূৰ্ণ ওলোটা হ'ব। যদি তেনেকৈ কোনো ইলিগেল মাইগ্ৰেশ্যন অসমলৈ বা লিগেলি আহি তেওঁ ম্যাদ উকলাৰ পাছত যদি 6 বছৰ থাকে, তেনেহ'লে সেই মানুহখিনিয়ে ভাৰতবৰ্ষত চিটিজেনশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব। তেনেহ'লে ভাবকচোন, সেই 6 বছৰ সময় এজন মানুহক ভাৰতবৰ্ষত চিটিজেনশ্বিপ দি দিব। 6 বছৰ থকাটোৱে কি বৰ ডাঙৰ সময়? 6 বছৰ থাকিলে বুলিয়ে যে তেওঁ চিটিজেনশ্বিপ পাব, সেইটো কেনেধৰণৰ কথা? কিন্তু এই কেবখন যদি আহে, তেনেহ'লে এই কথা সঁচাত ৰূপায়ণ হ'ব আৰু ভাৰতবৰ্ষত তেতিয়া চিটিজেনশ্বিপ একুৱেৰ কৰাটো অতি সহজ হৈ পৰিব। আৰু আপোনালোকে কি ভাবে এই নতুন বিধেয়কখনক লৈ? আপোনালোকৰ চিন্তাধাৰা বা মতামত আপোনালোকে কমেণ্ট হিচাপে আগবঢ়াব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই কেবখনৰ লগত জড়িত আইনৰ যোনসমূহ প্ৰক্ৰিয়া বা এই কেবখনে কি কি আইন ভংগ কৰিলে সেই সকলো কথা সকলো নাগৰিকে গম পায়। তেনেহ'লে আজিলৈ ইমানেই। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। মই আগতেও কৈছিলোঁ যে মই কেৱল সপক্ষে বা বিপক্ষে এটা চাইডেও মই কথা ক'বলৈ যোৱা নাই। মই মাত্ৰ ক'বলৈ গৈছোঁ যোনসমূহ আইন সম্পৰ্কীয় কথা, যাতে মানুহে গম পায় এই আইনসমূহৰ কথা। তেনেহ'লে আজিলৈ ধন্যবাদ।